নমস্কাৰ। 15 মে'ৰ পৰা 20 মে'ৰ ভিতৰত কিছুমান মানুহৰ জীৱনত আচৰিত পৰিৱৰ্তন আহিব পাৰে। কাৰোবাৰ টকা আহিব, কাৰোবাৰ সম্পৰ্ক সলনি হ'ব আৰু কিছুমানে এটা বিশেষ সংকেত পাব। আপোনাৰ জন্ম তাৰিখে ক'ব এই 6 দিন আপোনাৰ বাবে ভাগ্য খুলি দিব নে সাৱধানবাণী আনিব। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে ভিডিঅ'ৰ কমেণ্টত গৈ আপোনালোকে হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কিন্তু নাপাহৰিব। প্ৰথমে আহিছোঁ মূলাংক 1 মানে 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখে জন্ম হোৱা মানুহৰ বাবে। এই সময়ত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। যি কাম বহুদিন ধৰি ৰৈ আছিল সেই কাম আগবাঢ়িব পাৰে। ধনৰ ক্ষেত্ৰত হঠাৎ লাভৰ যোগ আছে। বিশেষকৈ ব্যৱসায় কৰা ব্যক্তিসকলৰ বাবে ভাল খবৰ পাব পাৰে। ভগৱানৰ সংকেত বুলি ক'বলৈ গ'লে যদি এই কেইদিনত বাৰে বাৰে সূৰ্যোদয় বা পক্ষী দেখা পায় তেন্তে বুজিব নতুন সুযোগ আহি আছে। এতিয়া আমি আলোচনা কৰিম মূলাংক 2 মানে 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখে জন্ম হোৱা মানুহৰ। এই সপ্তাহটো আপোনালোকৰ বাবে অলপ ইম'চনেল হ'ব পাৰে। পুৰণি কথা মনত পৰিব। কিছুমান মানুহে হঠাৎ মেছেজ বা কল কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এটা কনফিউজন থাকিব পাৰে, কিন্তু যিসকলৰ ৰিলেশ্যনশ্বিপ সঁচা তেওঁলোকৰ বন্ধন আৰু মজবুত হ'ব। এই সময়ত ৰাতি বেছি চিন্তা নকৰিব, কাৰণ নিগেটিভ চিন্তাই আপোনাৰ এনাৰ্জি কমাই দিব পাৰে। যদি সপোনত পানী বা চন্দ্ৰ দেখা পায় তেন্তে ভাগ্য সলনি হোৱাৰ সংকেত বুলি ধৰা হয়। এতিয়া আলোচনা কৰিম মূলাংক 3 মানে 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 30 তাৰিখে জন্ম হোৱা মানুহৰ ওপৰত। এই সময়ত গুৰু শক্তিৰ প্ৰভাৱ থাকিব। শিক্ষা, চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট ভাল সময়। যিসকলে নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবেও শুভ সময়, কিন্তু আলস্য এৰি দিব লাগিব। 20 মে'ৰ আগতে এটা ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব লগা হ'ব পাৰে। সেই সিদ্ধান্তই আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে। ভগৱানৰ আশীৰ্বাদ পাবলৈ বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰিলে ভাল বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ মূলাংক 4 জন্ম তাৰিখ 4, 13, 22 আৰু 31। এই কেইদিনত জন্ম হোৱা মানুহৰ জীৱনত আচৰিত পৰিৱৰ্তন আহিব পাৰে। হঠাৎ কাৰোবাৰ আচৰণ সলনি হোৱা দেখা যাব। এই সময়ত সকলো মানুহক বিশ্বাস নকৰিব কিন্তু, কাৰণ আপোনাৰ ওচৰত থাকি কিছুমান মানুহে হিংসাও কৰিব পাৰে। ধনৰ ক্ষেত্ৰত লাভ থাকিলেও খৰচো বাঢ়িব কিন্তু, বিশেষকৈ মোবাইল বা গাড়ীৰ ওপৰত খৰচ হ'ব পাৰে। যদি বাৰে বাৰে 444 বা 111 দেখা পায় বহুতে ইয়াক ইউনিভাৰ্চৰ সংকেত বুলি মানে। এতিয়া আহিছোঁ মূলাংক 5 ছ'চিয়েল মিডিয়া বা অনলাইন কাম কৰা মানুহে লাভ পাব, কিন্তু এটা ডাঙৰ ৱাৰ্ণিং আহি আছে, খঙত সিদ্ধান্ত নল'ব। এই কেইদিনত ভাগ্য হঠাৎ সলনি হ'ব পাৰে। বিশেষকৈ 17 আৰু 18 মে' আপোনাৰ বাবে ইম্পৰ্টেণ্ট দিন হ'ব পাৰে। যদি বাৰে বাৰে একে গানকে শুনি থাকিবলৈ আপোনালোকৰ মন যায় তেনেহ'লে বহুতে কয় যে আপোনাৰ মনত থকা ইচ্ছাৰ লগত গানৰ কানেকশ্যন আছে। মূলাংক 6 এই ব্যক্তিসকলৰ জীৱনত প্ৰেম আৰু পৰিয়ালৰ প্ৰভাৱ বেছি থাকিব। যিসকলৰ সম্পৰ্ক সমস্যাই চলি আছে সেই সমস্যা কমিব পাৰে, কিন্তু থাৰ্ড পাৰ্চনৰ কথা শুনি ভুল সিদ্ধান্ত নল'ব। এই সময়ত সৌন্দৰ্য আৰু লাক্সাৰীৰ ওপৰত বেছি খৰচ হ'ব পাৰে। ভাগ্যৰ পৰা ছাৰপ্ৰাইজ গিফ্ট বা অফাৰ আহিব পাৰে। বিশেষকৈ মহিলাসকলৰ বাবে এই সময় শুভ বুলি ধৰা হৈছে। মূলাংক 7 এইসকল মানুহৰ অলপ স্পিৰিচুৱেল অনুভৱ হ'ব পাৰে। একেলগে থাকিও কেতিয়াবা একাকী লাগিব পাৰে। এই সময়ত ভগৱানৰ ওপৰত বিশ্বাস বাঢ়িব। অনেকেই মন্দিৰ বা কিছুমান স্পিৰিচুৱেল ভিডিঅ'ৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। ৰাতি 3-4টাৰ ভিতৰত সঘনে চকু খুলি গ'লে বহুতে ইয়াক স্পিৰিচুৱেল ছাইন বুলি বিশ্বাস কৰে। কেৰিয়াৰত শ্ল' প্ৰগ্ৰেছ থাকিলেও এটা সৰু কিন্তু লুকাই থকা অপৰচুনিটি আহি আছে। এতিয়া আগবাঢ়িছোঁ মূলাংক 8 এই ব্যক্তিসকলৰ বাবে কৰ্মাৰ সময় চলি আছে। আগতে কৰা কামৰ ফল এই সময়ত দেখা যাব। যদি আপুনি সৎ কাম কৰিছে লাভ হ'ব, কিন্তু ভুল কাম কৰিলে সমস্যা বাঢ়িব পাৰে। ধনৰ ক্ষেত্ৰত ভাল সুযোগ থাকিব, কিন্তু আইন বা ডকুমেণ্ট সম্পৰ্কীয় বিষয়ত অলপ সাৱধান থাকিব। ঈশ্বৰৰ সংকেত বুলি ক'বলৈ গ'লে শনিবাৰে ক'লা কুকুৰ বা দুখীয়া মানুহক খাদ্য দিলে পজিটিভ এনাৰ্জি বৃদ্ধি হয় বুলি বহুতে বিশ্বাস কৰে। মূলাংক 9 এই ব্যক্তিসকলৰ ভিতৰত এই সময়ত জেদ আৰু শক্তি বাঢ়িব। আপুনি যি কাম মনত লৈছে সেই কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব, কিন্তু খং নিয়ন্ত্ৰণ কৰাটো খুব জৰুৰী।
নহ'লে নিজৰ মানুহৰ লগতে আপোনাৰ সমস্যা হ'ব পাৰে। এই সময়ত হঠাৎ ভ্ৰমণ বা নতুন সুযোগো আহিব পাৰে। বিশেষকৈ 19 আৰু 20 মে'ৰ আপোনাৰ বাবে ভাগ্যশালী দিন হ'ব। বন্ধুসকল, আপোনালোকৰ জন্ম তাৰিখ আৰু মূলাংক আপোনাৰ কমেণ্টত লিখিবলৈ কিন্তু নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে আপোনাৰ প্ৰিয়জনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আৰু ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।